Hello guys, welcome back to my channel. আপোনালোকে দেখি গম পাইছে সকে আমি অৰুণাচল নামসাই গৈ আছো শিৱসাগৰৰ পৰা গৈ আছো আমি আৰু মই ভিডিওটো কৰিছো আপোনালোকক দেখাম যে আমি কেনেকৈ গলো আৰু কোট ৰখি আমি কোট কি খালো গোটেইখিনি আমি দেখাই গৈ থাকিম তো ভিডিওটো চাই গৈ থাকিব আমি মৰ্নিং 8:30 ওলাইছিলো আৰু আমি ব্ৰেকফাষ্টটো কৰি অহা নাছিলো তো আমি মৰাণত খাম বুলিয়ে ভাবিছিলো মৰাণত যোনটো মনভাৰী সুইট আছে তাতে আমি হুমালো আৰু তাতে যোনটো লাল চাহ দিছে বহুত বেছি টেষ্টি হয় মানে আদা দালচিনি এনেকৈ দি বনাইছিলে এয়া চাওক চাহ কাপ বহুত টেষ্টি হয় এয়া আমাৰ ধোসা আহি গ'ল এইটো পনীৰ ধোসা ন আৰু মছলা ধোসা ইকুৱে হেকে কৰিলে ওই স্যান্ডউইচ খাই আছিলে খতমে হ'ল আৰু তাই ছোলে ভটোৰা খাইছে আমি খাই লওঁ তাৰপিছত আকৌ কণ্টিনিউ কৰিম কি খাইছা দোসা Pedros কি খাইছা ডোসা মছলা ডোসা আমাৰ ব্ৰেকফাষ্ট কৰা হৈ গ'ল তাৰপিছত আমি আকৌ কণ্টিনিউ কৰিছোঁ অৰুণাচললৈ এয়া চাওক ৰাস্তাটো বেলেগ ধুনীয়া মানে গৈয়ে ভাল লাগে দিয়কচোন এনেকুৱা ৰাস্তাত নহয় জানো তো চাই থাকক ভিডিঅ'টো আগলৈ মই চলাই আছোঁ আমি এতিয়া হেৰি পামহি বিৰাট গেট তাতে ইনাৰ লাইন পাৰ্মিটটো বনাম আৰু তাৰপৰা আমি অৰুণাচলত এণ্ট্ৰি কৰিম মই কি ক'ম এয়া চাওক আমি ডিৰাক গেট পালোহি তাতে আমাৰ ডকুমেণ্টছ দিবলগীয়া হয় মানে আমি আধাৰ দিলোঁ চবৰে নিজৰ নিজৰ এটা ডকুমেণ্টছ মানে এড্ৰেছ প্ৰুফ এটা লাগে আৰু এয়া চাওক আমি নামচাই ডিষ্ট্ৰিক্ট সোমাই গ'লোঁ তাৰপিছত ৰাস্তাও বহুত ভাল হয় চাই থাকক ভিডিঅ'টো আগলৈ তাৰ পৰা আমি বৈশালী ধাবাত লাঞ্চ কৰিব সোমালোঁ মানে টাইমো হৈ গৈছিলে খাবলৈ তো আমি ভাবিলোঁ আমি ৰিজৰ্ট নোপোৱাৰ আগতে লাঞ্চটো কৰি যোৱাটো ভাল হ'ব তো ঠিক আছে খানা গোলাবাট গাহৰি আছে দেখাম গাহৰি আনিছে বইলটা আপুনি ড্ৰাইভাৰ আপুনি এইপিনে এটা পঢ়ি দিলেও এইটো ক'ত পাবি এইটো একচুৱেলি অলপ খালে বেছি ভাতটো হয় হয় নেকি সেইপিনে এটা আছে নহয় কি কৈছা এই পাতটোত ভাতটো খালে এইটো সোৱাদ মানে ফ্লেভাৰটো পায় বুলি কয় হয় আমাৰ লাঞ্চ কৰা হৈ গ'ল আৰু খানা বহুত টেষ্টি আছিলে আপোনালোকে যদি নামচাই ডিষ্ট্ৰিক্ট আহে ইয়াতে খাব নাপাহৰিব তাৰ পৰা আমি এতিয়া টুং টাও ৰিজৰ্ট পালোহি এয়া চাওক আমি ৰিজৰ্ট পালোহি আৰু ইয়াতে চাওঁচোন কেনেকুৱা লাগে নহয় জানো মই জনাম বাৰু কেনেকুৱা লাগিলে চাই গৈ থাকিব ওচৰৰ পৰা ঘূৰা আহে উইকেণ্ড বনাই আৰামছে যাব পাৰে ন তিনিচুকীয়াৰ পৰা क्या 300
ফাইনেলি পালোহি আমি টুংটাও ৰিজৰ্ট ইমান লং জাৰ্ণি কৰি আমি এতিয়া পালোহি চবে তো দেখা গৈ থাকিম বাৰু ভিডিঅ'টো আগলৈ তো আমি জাষ্ট মজা গানা লগাইছো এই আমি পালো দেই টুংটাও এই এতিয়া আমাৰ আৰু এখন গাড়ী পাইছে জাষ্ট এই আমি ফটো মাৰি লওঁ প্ৰথমতে তাৰপিছত ড্ৰেছ চেঞ্জ কৰিম ন চুইমিং কৰিম চুইমিং কৰিব নাজানো বাৰু এনেই আৰু অঁ আমি এতিয়া ড্ৰেছ চেঞ্জ কৰিম তাৰপিছত অলপ পানীত নামিম বুলি ভাবিছোঁ সেয়া চাওক ইমান মানুহ এতিয়া কম হৈছে আমি এতিয়া ইভিনিং সময়ত আহিছোঁ ন সেইটো কাৰণে চাগে মানুহ আই থিংক কম হয় কিন্তু দিনত বহুত বেছি মানুহ থাকে তো আমি মানে আগতে ইউটিউব ভিডিঅ' আমি চাই পিনে আহিছিলোঁ তো সেইটো কাৰণে ভাবিছোঁ যে দিনত চাগে বহুত বেছি মানুহ থাকে এতিয়া মানুহ কমিলে আৰু ভালেই হৈছে এতিয়া আজি বহুত গৰমো আছিলে তো এতিয়া বৰ্তমান এতিয়া ৰ'দটো এতিয়া নাইকিয়া হ'ল কিন্তু বহুত বেছি গৰম আছে দিনততো বহুত বেছি গৰম আছিলে তো সেয়া এতিয়া আমি এনজয় কৰিম ইয়াতে আপোনালোকৰ ভিডিঅ'টো আগলৈ দেখাই দিম এয়া ড্ৰেছ চেঞ্জ কৰি আহি গ'লোঁ এতিয়া আমি পানীত নামিছোঁ আৰু এয়া চাওক আমি বহুত বেছি এনজয় কৰিলোঁ বহুত ভাল লাগিলে আৰু চাওক চাওঁতে ইভিনিং হৈ গ'ল তো ইভিনিং ভিউটো বেলেগ ধুনীয়া তাতে লাইট জ্বলাই দিয়ে চাওকচোন কেনেকুৱা ধুনীয়া লাগিছে গৈ আমি এতিয়া সামখে ৰিজৰ্টত ষ্টে কৰিম ইয়াতে একচুৱেলি আমি ৰুম নাপালোঁ তো আমি এতিয়া সামখে ৰিজৰ্টত আমি ৰুম পাই গ'লোঁ তাতে আমি নাইট ষ্টে কৰিম আৰু কাইলৈ আমি তাৰ পৰা ওলাম তো ভিডিঅ' মই আপোনালোকক গোটেই ব্লগটো দেখাই
দেখাই থাকিম বাৰু মই অলপ ফটো শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ আগত এয়া চাওক ফটো কিছুমান ক্লিক কৰিছিলোঁ আৰু মোৰ ফটোকেইখন বহুত ধুনীয়া লাগিছে আৰু তাতে বহুত ধুনীয়া ফটো আহে তো এয়া চাওক